কৈ দিয়া তুমি কি কৈছা তুমি ব্লগ কৰিবা তুমি ব্লগ বনাবা নেকি হাই কৈ দিয়া কেনেকৈ বনোৱা কৈ দিয়া কেনেকৈ কৰে হাই কৈ দিয়া আমাৰ নিউ ব্লগাৰ হাই কৈ দিয়া হাই এভৰিৱান সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিছোঁ আচলতে ভিডিঅ' কৰিবলৈ টাইম নাপাওঁ গতিকে আজি ভাবিলোঁ এটা ভিডিঅ' আৰম্ভ কৰোঁ বৰ বিশেষ নাই দিনটো কি কৰিম তাকে দেখাম গতিকে ভিডিঅ'টো শেষলৈ চাই এয়া হৈছে ৰাতিপুৱা সময়ত আমাৰ ইমন শুই উঠিয়ে হাতত ব্ৰাছ লৈ বাহিৰলৈ ওলাই আহিছে সি আচলতে ব্ৰাছ কৰিব নাজানে নিজে আমি কৰাই দিব লাগে হ'লেও ব্ৰাছ কৰাবলৈ বহুত দিগদাৰ মুখখন নেমেলেই কিন্তু আজি সি ব্ৰাছডাল হাতত লৈছে গুড মৰ্ণিং গুড মৰ্ণিং এতিয়া চাহ খাব লৈছোঁ আৰু এতিয়া 9টা বাজিছে আচলতে আজি শুই উঠা বহুত দেৰি হৈ গ'ল সেইকাৰণে চাহ খোৱাও দেৰি আৰু এইফালে মই চুলিখিনি ধুইছিলোঁ কিন্তু এতিয়ালৈকে ভালকৈ শুকুৱাবলৈ টাইমেই পোৱা নাই গতিকে চাহ তাহ খাই লওঁ তাৰপিছত পাই আছোঁ এইখিনিতে মই আপোনালোকক আমাৰ শাক পাচলি বাৰীখন অলপ দেখাই দিছোঁ বৰ বেছি ডাঙৰ নহয় সৰু হয় আগতে কিছুমান চব্জি লগাইছিলে প্ৰায় শেষ হৈ আহিছে আৰু এতিয়া আকৌ নতুনকৈ চব্জি লগাইছে এয়া জাতিলাও লাগিছে জাতিলাও বহুত বেছি লাগিছে এবাৰ খাই খাই আমনি লাগি গৈছে আৰু এইবিলাক নতুনকৈ কিছুমান চব্জি লগাইছে গতিকে এয়াই অলপ আপোনালোককো দেখাইছোঁ আৰু এইফালে এইখিনি কবি বন্ধাকবি শেষেই হৈছে জলকীয়া লাগিছে ন মাইক্ৰ অলপ লগাইছে ফুল ফুলিছে লাগিব বেঙেনা লাগিছে কেইটামান ক'ত বেঙেনা এইবিলাক ফুল ফুলিছে ফুল ফুলিলে লাগিলেও বেঙেনা কেইটামান বেঙেনা বিচাৰি ফুৰিছে ক'ত লাগিছে অকণমানে হৈ আছে সৰু বেঙেনাটো কোনটো দেখাই দিয়া ক'ত লোৱাই নাই যে দেখি পোৱা নাই এইটো এইখিনি কি বেঙেনা সৰু বেঙেনা এইবোৰ তাৰপিছত এইবিলাক বিলাহী পকা নাই কেঁচা হৈ আছে বিলাহী খেতি কৰা নাই মই বিলাহী লগোৱা নাই বিলাহী নিজে খোৱা হয় বৰ বিলাহীও লাগিছে নিজে অলপ আৰু এতিয়া দুপৰীয়া খাবৰ কাৰণে এয়া গাহৰি মাংস বনাইছোঁ একেবাৰে চিম্পুলকৈ বনাইছোঁ সেইকাৰণে ৰেচিপি দিয়া নাই আৰু এফালে মই এয়া ইমনৰ কাৰণে বনাব লৈছোঁ মুৰ্গীৰ মাংস কেইটুকুৰামান আছিলে তাকে ভাবিছোঁ তাক মই চুপ বনাই দিওঁ যিহেতু সি মাংস খাব নোৱাৰে সেইকাৰণে এই গোটেইখিনি যোগাৰ কৰি থৈছোঁ মই আলু কেইটুকুৰামান আৰু বিলাহী এফাল তাৰপিছত অমিতা আৰু তেজপাত আদা নহৰু দি গোটেইখিনি ইয়াতে কুকাৰত ভৰাই দিম আৰু চিটি মৰাই দিম তাৰ কাৰণে এইখিনিয়ে হৈ যাব যিহেতু মাংস সি চুবাব নোৱাৰে আৰু ইমান সৰুতে মাংস সি খাবও নোৱাৰে সেইকাৰণে সি চুপ নিচিনাকৈ খাব আৰু ইয়াতে মই এতিয়া আদা নহৰুখিনি খুন্দি দি দিছোঁ আৰু তাৰপিছত ইয়াত মই এগিলাচ পানী দিছোঁ তাৰপিছত অলপমান মিঠাতেল দিম তাৰপিছত দিছোঁ ইয়াতে অলপমান নিমখ আৰু দিছোঁ অলপমান হালধি আৰু এয়া 5-6টা চিটি মৰাৰ পিছত ইমনৰ কাৰণে মাংস চুপ ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াক মই ভাতখিনি খুৱাই লওঁ আৰু এফালে আমাৰ গাহৰি মাংস ৰেডি হৈ গ'ল এতিয়া দুপৰীয়া ভাত খাই লওঁ আৰু এয়া দাইল আৰু বুট আৰু কলডিল ফুলৰ চব্জি আৰু এয়া হৈছে মাংস এয়াই আজি দুপৰীয়াৰ কাৰণে গতিকে ভাত খাই লওঁ আৰু এতিয়া ভাত খাই আজৰি এফালে আমাৰ ইমন মোবাইল চোৱাত ব্যস্ত আৰু আজিকালি ইমনে মোবাইল চাই নহয় মই মোবাইলটো চুবই নাপাওঁ হেল্ল' ফ্ৰেণ্ডছ অথনিৰ পৰা কাম বন কৰি আজৰি হৈ এতিয়া অলপ টাইম পাইছোঁ আৰু এতিয়া মই এফালে যাবলৈ ৰেডি হৈছোঁ আৰু ইমনক থৈ যাম সেইকাৰণে জল্দি গৈ জল্দি আহোঁগৈ আৰু ভাবিছোঁ ভিডিঅ' কৰি নাথাকোঁ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি প্ৰথম চাইছে তেতিয়াহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই